নমস্কাৰ, মই জিজুল লস্কৰ আপোনালোকক স্বাগতম কাজিৰঙা নিউজলৈ। এই মুহূৰ্তৰ সবতছে ডাঙৰ ব্ৰেকিং নিউজ। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যুগত জনাইছে যে আউট অফ দি 6 পজিটিভ কেसेस ডিটেক্টেড last night or late night, 5 COVID-19 patients have been evacuated and admitted to MMCH. 6জন পজিটিভ কেছ পোৱা পেচেণ্টৰ ভিতৰত 5জনক এডমিট কৰিছে MMCH-ত। আৰু সবতছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল 1 person is untouchable. এজন পাৰ্চন এতিয়াও আনটাচেবল, এজন পেচেণ্ট এতিয়াও পলাতক অৱস্থাত আছে। তেওঁ ক'ত আছে, কেনেকৈ আছে, কোনেও নাজানে। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগতে এইটোও জনাইছে যে তেওঁ আসাম পুলিচক কৈছে যে ৰাতিপুৱা ভাগৰ ভিতৰত যাতে সেই পেচেণ্টজনক ট্ৰেছ কৰি এডমিট কৰাৰ ব্যৱস্থা কৰে। এজন পেচেণ্ট এতিয়াও পলাতক অৱস্থাত আছে। তেওঁ কি কোৱাৰেণ্টাইনত নাছিলে নেকি? তেওঁ য'ৰ পৰাই আহিছিলে তেওঁৰ স্বাব টেষ্ট কৰিবলৈ লোৱাৰ পিছত তেওঁ কোৱাৰেণ্টাইনত ৰখা হোৱা নাছিলে নেকি, নে কোৱাৰেণ্টাইনৰ পৰা তেওঁ পলাইছে? তেওঁ এতিয়াও পলাতক অৱস্থাত আছে। 1 person is untouchable and I have put Assam police on the job to trace him by morning. হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগেদি জনাইছে। সবতছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ যে এজন পেচেণ্ট এতিয়াও পলাতক অৱস্থাত আছে। ধন্যবাদ।